বিজেপিক 2026 বিদায় দিবৰ বাবেই ৰাইজৰ দলৰ জন্ম। আপোনালোকে কিং মেকাৰ হ'ব বুলি কৈছে, সেই সময়ত যদি বিজেপি আপোনালোকৰ সমৰ্থন বিচাৰে আপোনালোকে কি? বিজেপিক অসমৰ পৰা বিদায় দিবৰ কাৰণে ৰাইজৰ দলৰ জন্ম। 2026 চনত যদি বিজেপিক বিদায় দিব লাগে তেতিয়াহ'লে বাকী দলবিলাক সকলোবিলাক ঐক্যবদ্ধ হ'ব লাগে। কিন্তু কংগ্ৰেছে সেই একতাৰ ওপৰত মাজে মাজে মাধ মাৰ দিয়ে। কিন্তু ৰাহুল গান্ধীয়ে সদায় কৈ আছে যে নহয়, ঐক্যমঞ্চ অসমত থাকিবই লাগিব। ৰাহুল গান্ধী ডাঙৰীয়াৰ সদায় এই কথাটো হ'ল যে আমি ঐক্যবদ্ধ হৈহে বিজেপিক পৰাভূত কৰিব পাৰে। আজি আমি ভাৰতৰ ইতিহাসত দেখিছোঁ, য'তেই বিজেপিৰ বিৰুদ্ধে সকলো শক্তি ঐক্যবদ্ধ হৈছে তাতেই বিজেপি পৰাভূত হৈছে, আৰু যাতে অকলে কংগ্ৰেছে ইলেকশ্যন কৰিছে তাতেই বিজেপি জয়ী হৈছে। সেইকাৰণে আমাৰ স্পষ্ট কথা, 2026 চনত বিজেপি আৰু AIDFক ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱা হ'ব, বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব, অসমৰ পৰা সাম্প্ৰদায়িক ৰাজনীতিক বিদায় দিয়া হ'ব 2026 চনত। আৰু সন্মিলিতভাৱে আমি সকলোৱে মিলি ৰাইজৰ দলৰ সহযোগত আমি অসমত চৰকাৰ গঠন কৰিম, গণতান্ত্ৰিক চৰকাৰ, ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰিম, আৰু 2031 চনত ৰাইজৰ দলে অকলে চৰকাৰ গঠন কৰিব। আন যিমানবিলাক আঞ্চলিক দল 16টা ৰাজনৈতিক দল আমি ঐক্যবদ্ধ হৈ আছোঁ, ডেফিনেটলি তেওঁলোকৰ লগত এখন ভাগ বতৰা কৰিম। বিজেপিয়ে ভয় ভাবুকি দি, বিজেপিয়ে আপোনাৰ কি কয় ভয় ভাবুকি আৰু তেওঁলোকক কি প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আৰু কেতিয়াবা কি কৰি লোভ দি মানুহক কাৰোবাক সদস্য কৰিব পাৰে। কিন্তু যেতিয়া আন্তৰিকভাৱে যেতিয়ালৈকে এটা দলক ভাল নাপাব, আগতে ভাল পাইছিলে বিজেপিক, এতিয়া সকলো মানুহে বিজেপিৰ প্ৰতি ভাল পোৱাটো অন্তৰৰ পৰা মুচি পেলাইছে অসমীয়া জাতিয়ে। বিজেপিক আৰু অসমৰ কোনো মানুহে এতিয়া ভাল নাপায়। কোনো ভূমিপুত্ৰই, কোনো খিলঞ্জীয়া মানুহে বিজেপিক এতিয়া সহ্য কৰিব নোৱাৰে। অসমৰ মানুহৰ অন্তৰৰ পৰা ইতিমধ্যে বিজেপিক মানুহে ইতিমধ্যে আঁতৰাই পেলাইছে। সেইকাৰণে বিজেপিয়ে যিমানেই ভয় ভাবুকিৰে, যিমানেই প্ৰলোভনেৰে সৈতে সদস্য ভৰ্তি অভিযান নকৰক কিয়, 2026 চনত বিজেপি ইমান বেয়াকৈ হাৰিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কান্দি কান্দি অসমৰ মানুহৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। আমি বঙাইগাঁও আৰু অসমত যি 5টা উপনিৰ্বাচন হৈ আছে, এই উপনিৰ্বাচনত আমি 42 চিটটোৰ বাহিৰে আন আটাইবিলাকতে আমি মনে মনে আছোঁ। আমি বিচাৰোঁ যে তাত বিজেপি হাৰক, কিন্তু আমি ক'তো কম্পেইন কৰা নাই, আমি ক'তো নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই, কাৰণ কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিছে। ৰাহুল গান্ধীয়ে যি সময়ত ঐক্যমঞ্চটো থকাটো বিচাৰে, ৰাহুল গান্ধী ডাঙৰীয়াই সদায় কৈ আছে যে নাই গোটেই দলবিলাক একেলগে হ'ব লাগিব। গহপুৰত বহুতে স্পেচিয়েলি আমাক কৈছিলে যে আপোনালোকে কেতিয়াও এই জোঁট কেতিয়াও নাভাঙিব। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ অহংকাৰ কৰি বা অন্য কোনোবাই কংগ্ৰেছ দলৰ মাজৰ পৰা অহংকাৰ কৰি আজি বিৰোধী ঐক্যমঞ্চ ভাঙি দিছে। সেইকাৰণে আমি স্পষ্ট ৰূপত আপোনালোকক কৈছোঁ যে আমি ৰাহুল গান্ধীয়ে যেনেকৈ বিচাৰে আমিও ঐক্যমঞ্চ বিচাৰোঁ, কিন্তু কংগ্ৰেছৰ প্ৰতাৰণা, কংগ্ৰেছৰ দাদাগিৰি, কংগ্ৰেছৰ বিশ্বাসঘাতকতা এইটো কেতিয়াও মানি লোৱা নহ'ব। তেওঁলোকৰ চৰ্তৰ ভিত্তিত কেতিয়াও আমি অংশগ্ৰহণ নকৰোঁ, তেওঁলোকৰ লগত ঐক্যবদ্ধ নহওঁ। আমাৰ চৰ্তৰ ভিত্তিত তেওঁলোক থাকিব লাগিব, কাৰণ অসমীয়া জাতিৰ কাৰণে আটাইতকৈ বেছিকৈ চিন্তা কৰোঁ আমি। দাদা, এই যিটো ৰাজনীতি আৰু পৰিয়াল বঙাইগাঁও উপনিৰ্বাচন দেখা পাইছে, এইটো দুৰ্ভাগ্যজনক কথা। বঙাইগাঁৱত যেনেকৈ আজি আমি দেখিছোঁ যে আগৰ যিজন বিধায়কজনৰ পত্নীক আজি আসন দিছে, ঠিক তেনেকৈ আমি দেখিছোঁ আপোনাৰ কি কয় এইটো চামগুৰি সমষ্টিত তাৰ পূৰ্বৰ বিধায়কজনৰ পুত্ৰক দিছে। এই যিটো পৰিয়ালবাদ, এই পৰিয়ালবাদ একেবাৰে ভাল নহয়। আমি গণতান্ত্ৰিক দেশত বাস কৰোঁ, আমি কোনটো ৰাজতন্ত্ৰত বাস নকৰোঁ। ইয়াত পুতেক বাপেকৰ পিছত পুতেক, ককাকৰ পিছত বাপেক, বাপেকৰ পিছত পুতেক, এই ৰাজনীতি কোনেও সহ্য নকৰে।
এনেকুৱা পৰত্যাত্মক ৰাজনীতি কেতিয়াও আমি গ্ৰহণযোগ্য নহয়। এখন গণতান্ত্ৰিক দেশ যোগ্যতাৰ ভিত্তিত চিট পাব লাগে, কিন্তু গছৰ মূঢ়া কেইটামান ঐক্যবদ্ধ হৈ এনেকৈ আগবঢ়াই দি অসমৰ ৰাজনীতি তেওঁলোকে কলুষিত কৰিব খুজিছে, আৰু সেইকাৰণে আমি তেওঁলোকৰ লগত বিজেপি বিৰোধী ঐক্যবদ্ধ বিচাৰে। 2026 বিজেপি আৰু AIDF ৰাইজে ব্ৰহ্মপুত্ৰত পেলাই দিব, বাংলাদেশলৈ খেদি পঠিয়াব। বিজেপিয়ে ভয় ভাবুকি প্ৰলোভনেৰে সদস্য ভৰ্তি কৰিছে। এয়া ব্ৰহ্মপুত্ৰ তথা খিলঞ্জীয়া লোকে এতিয়া বিজেপিক ভাল নাপায়। 2026 বিজেপি অসমত শোচনীয়ভাৱে পৰাজিত হ'ব। চেভ হিমন্ত বিশ্ব শৰ্মা কান্দি কান্দি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব। উপ নিৰ্বাচনত 42 আসনৰ বাহিৰে আমি মৌন থাকিম। উপ নিৰ্বাচনত বিজেপিক হৰুৱাটো বিচাৰোঁ। গৌৰৱ গগৈৰ অহংকাৰৰ বাবে বিৰোধী মঞ্চ ভাঙি গ'ল। কংগ্ৰেছৰ প্ৰতাৰণা দাদাগিৰি বিশ্বাসঘাতকতা মানি লোৱা নহ'ব। ৰাহুল গান্ধীয়ে বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰে। বিৰোধী ঐক্যবদ্ধ হ'লেও কংগ্ৰেছৰ চৰ্ত মানি লোৱা নহ'ব। আমাৰ চৰ্ত মতে বিৰোধী মঞ্চ হ'ব। পৰিয়ালবাদ দুৰ্ভাগ্যজনক। বঙাইগাঁৱত প্ৰাক্তন বিধায়কে নিজ পত্নীক উপ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিছে, লগতে সামগ্ৰিক প্ৰাক্তন বিধায়কে নিজ পুত্ৰক উপ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিছে। আমি গণতান্ত্ৰিক দেশত বাস কৰোঁ, ৰাজতন্ত্ৰক মানি লোৱা নহ'ব। বাপেকৰ পিছতে ভোটাৰক এনেকৈ নহয়, যোগ্যতাৰ ভিত্তিত দিব লাগে। গছৰ মূৰা আগবঢ়াই দি ৰাজ্যৰ ৰাজনীতিক কলুষিত কৰিব নালাগে। আজি বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত উপস্থিত থকা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত এনে মন্তব্য আগবঢ়ায়। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।